জীৱনটো সদায় হাঁহি ধেমালিৰে পাৰ কৰিবলৈ চেষ্টা কৰা উচিত, কিয়নো আমি কোনেও নাজানো আমাৰ জীৱনটো বাৰু কিমান দিনলৈ আছে। কষ্ট প্ৰতিজন মানুহৰ জীৱনত সদায় নাথাকে, কিন্তু কষ্টৰ সময়ত মানুহে কৰা দুৰ্ব্যৱহাৰ চিৰদিন মনত ৰৈ যায়। ল'ৰা হ'লে এজন পুৰুষ হৈ নাযায়। প্ৰকৃত পুৰুষটো সেইজনহে যিজনে নাৰীক সন্মান কৰিব জানে। মই সেইসকল মানুহক ঘৃণা কৰোঁ যিয়ে নিজৰ ভালৰ কাৰণে অন্য কাৰোবাৰ মুখৰ হাঁহিটো কাঢ়ি লৈ আহে। কোনোবাই যদি অৱহেলা কৰে, দুখ তাৰ নহয়, দুখ নিজৰহে, কাৰণ তুমি তাৰ পৰা বহু বেছি আশা কৰি পেলাইছা। কোনোবাই খুজিও নাপায় আৰু কোনোবাই পায়ো তাৰ গুৰুত্ব বুজি নাপায়। নিজক নিজে যদি সলনি কৰিব নোৱাৰা, তেন্তে যিমানেই নতুন বছৰ নাহক কিয় তোমাৰ জীৱন কেতিয়াও সলনি নহয়। অৱহেলা এনে এক ভয়ানক বস্তু যি জীয়াই থকা মানুহৰ বাচি থকাৰ ইচ্ছাক ধ্বংস কৰি পেলায়। মই সেইসকল মানুহক ঘৃণা কৰোঁ যিয়ে নিজৰ ভালৰ কাৰণে অন্য কাৰোবাৰ মুখৰ হাঁহিটো কাঢ়ি লৈ আহে।